কিবা খং উঠিব লাগিলে তহঁত দুইটাকে মাৰি পেলাম। তহঁতি চব বিশ্বাসঘাতক। ৰিলেক্স দীপাংকৰ, ইমান গৰমত নুঠিবিচোন। আৰু আমি কি ভুল কৰিম? তহঁতে দাস ল'বৰ সময়ত যি শপত গ্ৰহণ কৰিছিলি তাক তহঁতি পাহৰি পেলাইছ। আৰু এতিয়া মোৰ মূৰত গোটেই ধাৰ কোপা জাপি দি দাস চেৰি দিয়াৰ সিদ্ধান্ত লৈছ। কথাটো কিন্তু বৰ ভাল নহ'ল। তোমাক কোনোবাই মিছাকৈ লগাইছে আৰু এইবিলাক বন্ধুত্বৰ মাজত সন্দেহ বস্তু বৰ ভাল নহয়। এইবোৰ মই নাজানো। মুঠতে মোক টকা লাগে, টকা। আগতে ধাৰ লোৱা টকা দে মোক। দীপাংকৰ, আজিতো হঠাতে কি হ'ল? মোৰ একো হোৱা নাই। মুঠতে মোক এই সপ্তাহৰ ভিতৰত 25,000 টকা লাগিব। ধাৰ ল'বি, টকা নিদিবি। আচ্ছা, সদ্যহতে ধাৰ কিমান আছে? কিবা এটা উপায় উলিয়াব লাগিব। কি উপায় উলিয়াব? আজি এমাহ পোৱা হৈ গ'ল, বছৰ ধাৰ মাৰিব পৰা নাই। আকৌ যদি এসপ্তাহৰ ভিতৰত ধাৰ পৰিশোধ নকৰোঁ তেন্তে মোৰ জীৱন লীলা শেষ কৰিব। তহঁতে কৈছে মই সেই ভীষণ টেনশ্যনত দিন নি আছোঁ। কিবা এটা ব্যৱস্থা কৰিব লাগিব। কি ব্যৱস্থা কৰিম? তোৰ ওপৰত মোৰ অলপো ভৰসা নাই। তহঁতকেইটাই লগ লাগি মোক দেউলীয়া কৰি দিয়ে। তাৰ বাদে কি কৰিবি? সাধাৰণ ছোৱালী এজনীকে তহঁতে মোক পতাই দিব নোৱাৰিলি। এনেকৈনো কিয় কৈছা? আইডিয়া, হেভ এ গুড আইডিয়া। তোমাৰ এই পুৰণা বাইকখন বিকি দিয়া আৰু ঘৰত কৈ দিবা বাইকখন চুৰি হৈ গ'ল আৰু থানাত এখন মিছা দেখা দি দিবা। কাম ফিনিছ। যদি সেইটোৱে হয় চিন্তা কোনো প্ৰয়োজন নাই। পিছে মোৰ হাতত পুৰণা গাড়ী লোৱা পাৰ্টি এটা আছে। বাইকখন কিন্তু দূৰণি গ্ৰাহকক বিকিব লাগিব। সকলো দায়িত্বৰ দীপাংকৰ, শিক্ষাকাৰ ধৈৰ্য কিন্তু আজি ধনীবৰ দেখি মোকো তোমাৰ 3 বছৰ ভাল পোৱাই জ্বলাই মাৰিছে। গাঁৱলৈ গ'লেও মই তোমাক মাজে মাজে লগ কৰিবলৈ আহিম। ইয়াতে বহি আছো, মই সকলোকে তোমালোকক বিচাৰিছোঁ। কিয় মানে তোমালোক ইয়াত বহি থোৱাটো একেবাৰে ভাল হোৱা নাই। যোৱা তোমালোক নিজৰ ৰুমলৈ যোৱা। জীৱন, তুমি ইমান উত্তেজিত হৈছা কিয়? আচল কথাটোনো কি তুমি নিজে কোৱাচোন বুজাই। সিহঁতে ড্ৰাগছ লয়, ভাং খায়,
মদ খাই পৃথিৱীখন ধ্বংস কৰিব বিচাৰিছে উঠি অহা নৱপ্ৰজন্মৰ মূৰত কলংকৰ বোজা জাপি দিব বিচাৰিছে কিয় মই তাৰে প্ৰতিবাদ কৰিব বিচাৰিছোঁ সিহঁতে মোক ৱাৰ্ণিং দিয়ে প্ৰাণে মৰে ভাবুকি দিয়ে নেক্সট টাইম যাতে তেনে কাম মই নকৰোঁ তোমালোক ইয়াত থকাটো একেবাৰে ভাল হোৱা নাই সিহঁতে কেনেবাকৈ গম পায় তোমালোক ইয়াত আছা কেনেবাকৈ সিহঁতে ইয়াত তোমালোকক বিচাৰি আহিব পাৰে যোৱা তোমালোক নিজৰ নিজৰ ৰুমলৈ যোৱা তুমি খুব সোনকালে তাৰ বাবে তুমি বহুবাৰ সিহঁতৰ পৰা উচিত পুৰস্কাৰ পাইছা আগতে পাই অহা সেই শাৰীৰিক আঘাতবোৰ তোমাৰ ভয় নালাগে তোমালোকৰ কথা মই বুজি পাইছোঁ মোৰ অলপ বজাৰ কৰিবলৈ আছে মই আহোঁ তোমালোক সতৰ্ক হৈছোঁ ঠিক আছে গৈ থাকা চিন্তা নকৰিবা দীপাংকৰ তহঁতক আজি নিশ্চিত পুৰস্কাৰ দিব লাগিব সিহঁতৰ লবি গৈ দিব মোৰ বহুত ইচ্ছা তো সিহঁতক কিবা এটা শাস্তি দিব লাগিব বুজিছে নাই নে কি কোৱা দীপাংকৰ শিক্ষাবোৰ হ'বই লাগিব যদি পাৰিবিনে নোৱাৰে ক জানা দীপাংকৰ ধৈৰ্য ফল সদায় তোমাৰ অনুভৱ শক্তি যথেষ্ট বহুল কেনেকৈ অনুভৱ কৰানো তোমাক লগ পোৱাৰ পৰাই মই অনুভৱ কৰিবলৈ আগতে অনুভৱ কি মোৰ মনলৈ নাহে জানাচোন প্ৰেমে সকলো শিকায় নহয় জানো হয় প্ৰেমে সকলো শিকায় প্ৰেমে কাৰোবাক জীয়াই থকা প্ৰেৰণা যোগায় সেই প্ৰেমে আন কাৰোবাক জ্বলাই তোমাৰ মানে তোমাৰ মতলব কি মতলবক পৰিচয় কৰাই দিম হেল্ল' মিছ শিখা চলি আমাৰ মতলব কি তুমিয়ে বুজাই দিয়াচোন What nonsense? তোমালোকৰ কিবা কাণ্ড জ্ঞান আছেনে নাই চাওঁ আমাক বাদ এৰি দিয়া আমি যাওঁ নো নেভাৰ তোমালোকক আমি ৰাস্তা এৰি দিবলৈ অহা নাই তোমালোকে শিখাক বহুত বাৰ অপমান কৰি আছে আৰু শিখাৰ নাম নল'বা কথা কিন্তু বেয়া হৈ যাব হেল্ল' প্ৰেম এইটো প্ৰেমত মাতাল চোন শিক্ষা সেইদৰে প্ৰেম পায় সেইটো ভালে নাই কি যে ভৰি এটা ভাঙি পেলা ইমান ভয় অনুভৱ হাজৰিকা কি বস্তু মনত ৰাখিবি শিখা মোৰ শিখা সদায় মোৰ শিখা 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 হে ভগৱান আমি কি দুখ কৰিছিলো
সিহঁতে আমাক কিয় ইমান অন্যায় কৰিব কিয় ইমান অন্যায় কৰিব চিকাৰ অপৰাধ কি মোক সঁচা অন্তৰে ভাল পোৱাটোৱে অপৰাধ নেকি নাই উঠি অহা নৱপ্ৰজন্ম ইয়াৰ চিকাৰ হ'ব দিব নোৱাৰিম যুৱ মানসিকতাৰ ধ্বংস কৰা ড্ৰাগছ মদ কানি ভাং এইবোৰ আমি ধ্বংস কৰিব লাগিব আমি ধ্বংস কৰিব লাগিব যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তলত থকা বেল আইকনটো দবাই দিব